সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ অন্য এটা ব্লগ। আৰু আজি খুব ধুনীয়া দুটা জেগাত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা একেবাৰে লাষ্টলৈকে চাব আৰু স্কিপ নকৰিব। আৰু বৰ্তমান গৈ আছোঁ আমি গোলাঘাটৰ পৰা চিধা আমি যামগৈ। আৰু যামগৈ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যামকৈ, তেনেকৈ যোৱাও নহয়। আৰু মোৰ মানে কথাটো হ'ল কি, সমস্যা যিটো হৈ আছে, মই এনেকৈ অকণমান ওলাই মেলি নুফুৰিলে মানে ঘৰৰ ভিতৰত অলপ প্ৰব্লেম পাওঁ। সেয়েহে দিনটোৰ ভিতৰত মানে ক'ৰবাত এবাৰ নহয় এবাৰ মানে যাবলৈ পালে মনটো অলপ ভাল লাগি থাকে। কিবা কিবি মানে মনটো ভাল লাগি নাথাকে, অন্ত একো নাহে। সেইকাৰণে নিজে ওলাই যাওঁ, আৰু ওলাই যাওঁৱেই যিহেতু ভিডিঅ' এটাও তেনেকৈ আপলোড কৰি থওঁ। আৰু আপোনালোকে যথেষ্টখিনি মৰম দিছে বাৰু দেই। এনেকৈ ছাপোৰ্ট কৰি যাওক, আগন্তুক দিনত এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু সকলোলৈকে ধন্যবাদ ইমানখিনি আগুৱাই নিয়াৰ কাৰণে। মই যিমানখিনি ভাবিছিলোঁ তাতকৈ বহুতখিনিয়ে বেছিয়ে বাৰু পাইছোঁ। সকলোকে ধন্যবাদ। আৰু বৰ্তমান গৈ আছোঁ আৰু খুমটাই সমষ্টি। ইয়াৰ পৰা আগলৈ আছে কেন্দ্ৰীয় কলেজখন আছে, তাৰপিছতে কলাক্ষেত্ৰ আছে। কলাক্ষেত্ৰ ভিডিঅ'টো আপোনালোকে পাইছেই, নাচোৱা যদি ডেছক্ৰিপশ্যনত লিংক থাকিব, আকৌ এবাৰ চাই ল'ব। কিবা এটা বাৰু অনুমান কৰিব পাৰিছেনে ক'ত আছোঁ, কিয় আহিলোঁ? আৰু এয়া হৈছে মেলুহা। আৰু মেলুহা প্ৰায়খিনি মানুহে চিনি পায়, গোলাঘাটত অৱস্থিত। ইয়াত আহিছে, বহুত মানুহ আহিছে চাবলৈ। আৰু আজি ময়ো আহিলোঁ, আগতে ভাবি আছিলোঁ আহিম বুলি। আৰু আজি মই য'ত আহিছোঁ এয়া হৈছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ ভায়েকৰ মানে নিজে থাকিবৰ বাবে এখন ঘৰ সাজিছিলে, আৰু শেষলৈ এই ঘৰখন মানে ৰাইজৰ কাৰণে দি দিলে। আৰু এতিয়া ইয়াত মানে সকলোৱে পৰ্যটকে ইয়াত চাবলৈ আহে, যাক মেলুহা নামেৰে জনা যায়। আৰু এয়া হৈছে মেলুহা ভিতৰৰ অংশত বিভিন্ন জেগাৰ বস্তু ইয়াত কালেকশ্যন কৰি ৰাখিছে। কিমান ধুনীয়াকৈ সজাই থৈছে, এইবিলাক শিকলিয়ে চাইনিজ পৰ্দাৰ নিচিনা বনাই থৈছে, ইমান ধুনীয়া। আৰু কিন্তু মানে চাইডে গোটেইখন হাবি। আৰু ইয়াত এইটো ঘৰটোৰ ভিতৰত মানে সজোৱা বস্তু বেছি আছে, কালেকশ্যনখিনি খুব ধুনীয়া ৰাখিছে ইয়াত। আৰু অতীজৰ দিনৰ বস্তু ৰাখিছে, যিখিনি এইবিলাক কাঠেৰে বনোৱা মূৰ্তি, মানে নথকা বস্তুৱে নাই। বৰ্তমান যুগৰ পৰা আৰম্ভ কৰি অতীজৰ যুগৰ পৰা যিখিনি চলি আহিছে ব্যৱহৃত যিখিনি সামগ্ৰী, সেইখিনি ইয়াত ৰখা হৈছে। আৰু বিভিন্ন ধৰণৰ মানুহ আহে ইয়াত, ফুৰিবলৈ আহে বা ফটোশ্বুট কৰিবলৈ আহে, হয়তো ভৱিষ্যতে কিবা চিনেমা শ্বুটিঙৰ কাৰণেও আহিব পাৰে। কিন্তু ইয়াত মৌ বাহ আছে ক'ৰবাত, এইবাবে যাবলৈ অকণমান ভয় লাগিছে। এইবিলাক চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে। মানে আপোনালোকো যদি অহা নাই এবাৰমান আহি চাব, তেতিয়া গম পাব। আৰু ইয়াত আছে প্ৰতীকসমূহ ইয়াত সজাই থৈছে। আৰু বাঁহৰ 2-3 মহলীয়া হয় যদিনো বেলেগ দেই এইফালেদি যাব পাৰি। আৰু 2 মহলমান হ'ব। ইয়াত বহুত ধুনীয়াকৈ সজাই থৈছে, নাঙলৰ পৰা আদি কৰি চবখিনিয়ে আছে। কি নাই আপোনালোকে কি নেদেখিব, চবেই দেখিব, যি বিচাৰে চব দেখিব। সজোৱা কিন্তু মই মানিছোঁ দেই। এইফালে ফুল ৰুইছে, আৰু সাপো ওলাইছেগৈ আৰু মাজে মাজে, কিন্তু দৰৱ চৰব মাৰি থৈ। ইফালে ঢাৰিবিলাকত পুৰণি পইচা ৰাখিছে, ইফালে ফুল, এয়া জোলনা, কাঠৰ চকী, সেইফালে ফুল। অকণমান ভাবিলোঁ ইমানখিনি গাই বাই মানে আমনি লাগি গৈছেনে, অলপ বহি লৈছোঁ, অলপ খেলি লৈছোঁ। এইখিনি হাবি, কিন্তু হাবিৰ মাজতে ঘৰটো, সেইটোকে চাবলৈ সকলো মানুহ আহে। অহাৰ মেইন আকৰ্ষণটো হৈছে ইয়াৰ ভিতৰত থকা বস্তুসমূহ। পুৰণি দিনৰ কিছুমান বস্তু আছে, বৰ্তমানৰ ব্যৱহৃত কিছুমান বস্তু আছে। টিকিলি মানে টিকিলি কাৰ নাজানো আৰু দেই, মাইনাটো বৰ ধুনীয়া কিন্তু। আৰু অলপ দেৰি বহি লৈছোঁ, এনেকৈ বৰ আমনি লাগিছেগৈ নহ'লে। আৰু গৰমহে যিটো, মানে মই নোৱাৰিছোঁগৈ। আৰু ফুলখিনি ইমান ধুনীয়াকৈ সজাই থৈছে চাওকচোন। মই ভবাই নাছিলোঁ ইয়াত আহিম বুলি, গমেই নাপাওঁ আগতে মেলুহা নামৰ কিবা আছিলে বুলি। আৰু অলপ ভিডিঅ'ও বনাই আছে ইয়াত। ইয়াৰ পৰা পইচাবোৰ ফুৰিবলৈ অহা মানুহে সম্ভৱ নি এদায় কৰি লাগে, মাজে মাজে নাই। এচোৱাত আছে, এচোৱাত নাই। এই অহা ৰাস্তাটোৰ নিচিনা একেই। আৰু ইফালে এয়া এইবিলাক আঁকি মেলি থৈছে ধুনীয়া আৰ্ট। আৰু মানে ধুনীয়া ভাল লগা এটা পৰিৱেশ আৰু ভাল লগা এটা মুহূৰ্ত। এইটো এটা স্মৃতি হিচাপে থাকিব। এইটোহে ভাল বস্তু চাবলগীয়া। এইটো চিনি পাইছেনে বাৰু? সেই যে লাষ্ট ছেমৰ প্ৰজেক্টটো সেইটোৱে। আৰু মানে যাক আমাৰ অসমীয়াত কয় বং বুলি কয়, আৰু বাকীখিনি মই ইমান নাজানো দেই। এইটো অতীজতে ভাং খাবলৈ ব্যৱহাৰ কৰিছিলে।
আৰ্টখিনি চাওক কিমান ধুনীয়াকৈ থৈছে। হাবিৰ মাজত ঘৰ থকা বুলি ক'লেতো এনেই মানুহে মানে কি অলপ বেয়াই পাব, কিন্তু এই ঘৰটোলৈ এবাৰ আহি যোৱাৰ পিছত আকৌ নাহোঁ বুলি দ্বিতীয়বাৰ নকয় আৰু। কিমান ধুনীয়াকৈ সজাই থৈছে ঘৰটো, চাবলগীয়া আৰু যদি আপোনালোক অহা নাই এবাৰ আহিব। আৰু যিসকলে বহুত আঁতৰৰ পৰা চাই আছে সেইসকলে আৰু এনেকৈ ইউটিউবতে চাব আৰু। যিয়ে নহওক বাৰু ভাল লাগিল আহি, ইয়াত আগে পিছে অহা নাছিলোঁ। আৰু ইয়াৰ পৰা এতিয়া আমি লাহেকৈ ঘৰমুৱা হ'ব লাগে, যিহেতু বতৰ বৰ এটা ঠিক নহয় ন, বৰষুণ ঘপককৈ আহি যাব পাৰে আৰু তেতিয়া আমি তিতিব। আৰু আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ' চাই ভাল পাইছে তেন্তে মোৰ চেনেলটোৰ এজন মেম্বাৰ হ'ব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো শেষত ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'সমূহ চাব আপোনালোকে, আৰু কমেণ্ট নকৰাকৈ নাথাকিব, য'ৰ পৰা চাই সেয়াও এটা কমেণ্ট কৰি দিব। ধন্যবাদ।